প্ৰব্লেমটো ক'ত মই কৈ আছো শুনক তো টেলিগ্ৰামৰ গ্ৰুপত তাহাঁতৰে 100-200 মানুহৰ এটা গ্ৰুপ থাকে স্কেমাৰৰ প্ৰবঞ্চনা কৰা মানুহৰ এটা গ্ৰুপ থাকে তাহাঁতৰ এই প্ৰবঞ্চবিলাক অলৰেডি টেলিগ্ৰামৰ গ্ৰুপত নৰ্মেল মানে ৰেচিপিয়েণ্ট হৈ পেলাই তাত এড হৈ থাকে তাতে কৰে কি ধুনীয়াকে ওই বঢ়িয়াকে পটাপট টাস্কবিলাক কমপ্লিট কৰে টাস্ক আহিল নহয় হোটেলত ৰেটিং দি দিলো মেম অমুক দি দিলো মেম তেতিয়া আপোনাক এখন লিষ্ট দিয়া হ'ব য'ত আপোনাক তিনটা ফ্ৰী ৰেটিং দিয়াৰ কাৰণে লিংক দিব আৰু 4 নম্বৰ ৰেটিংটোত ক'ব যে আপুনি পইচা পেমেন্ট কৰিব লাগে অৰ্থাৎ 3-4টা ৰেটিং দিয়াৰ পিছত আপোনাক এটা ক'ব যে আপুনি 2000 টকা জমা কৰক আপোনাক 1 ঘণ্টা পিছত 2500 টকা ঘূৰাই দিয়া হ'ব আপুনি 3000 টকা জমা কৰক আপোনাক 1 ঘণ্টা পিছত 5000 টকা ঘূৰাই দিয়া হ'ব তেনেকৈ বাৰি লাষ্টত ক'ব যে আপুনি 90000 জমা কৰক আপোনাক 2.5 লাখ रुपीस 1 ঘণ্টাৰ ভিতৰত দিয়া হ'ব অলৰেডি আপুনি যিবিলাক ৰেটিং কৰি পেলাই ইহঁতক টাস্ক কমপ্লিট কৰি আছে এইবিলাকত 50 টকা 100 টকা 150 টকা 200 টকা আপোনাক দি থাকিব মোটামুটি 500 পৰা 1000 টকা দিয়াৰ পিছত আপোনাৰ যেতিয়া বিশ্বাস জিকি ল'ব তাতে তেতিয়া আপোনাক ক'ব যে আপুনি পেইড টাস্ক কৰক আৰু পেইড টাস্ক কৰাৰ লগে লগে আপোনাৰ নাম্বাৰ হৈ যাব ব্লক আপুনি ইহঁতক কত বিচাৰি নাপায় আৰু আপোনাৰ লাগি যাব সোনা আপুনি কোনো ধৰণৰ পেইড টাস্ক নকৰিব আপোনাক যেতিয়া ডিটেইলছ বিচাৰিব তাতে আপুনি আপোনাৰ একাউণ্ট নম্বৰ নিবিচাৰে ইউপিআই আইডি বিচাৰিব পইচাটো ইহঁতৰ পৰা লোৱাৰ কাৰণে ইউপিআই আইডিটো আপুনি দিব কিন্তু নিজৰ নাম বেলেগ দিব ধৰা হল হৰকান্ত কিবা অমুক হৰকান্ত বয়স আপুনি 18 বছৰ দি দিব আপোনাৰ জায়গা আপুনি বেলেগ কৰি দিব কিবা সব ফেক ডিটেইলছ দি দিব সিহঁতে এনেও ভেৰিফাই নকৰে এইবিলাক আপোনাক দেখাবৰ কাৰণে কৰে যাতে মুঠতে পেইড টাস্ক নকৰিব কোনো কাৰণত পইচা বিনা কাৰণত মানুহক একদম নিদিব বহুত মানুহে জানে এই বিষয় কিন্তু কিছুমানে এই বিষয় নাজানে কাৰণে মই ভিডিঅটো বনাব লগা হ'ল প্লিজ কথাটো শুনিব কোনো ধৰণৰ এক্সট্ৰা জবৰ কাৰণে পইচা নিদিব